everyone, welcome back to my YouTube channel Bonus Entertainment with a new video. আৰু মই এতিয়া যাম ফাংচন চাব বিহু ফাংচন চাব আমাৰ দেৰগাঁও স্মৃতি পথাৰত 28 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ পাতিছে দুদিনীয়াকৈ পাতিছে কালি এদিন হৈ গ'ল আৰু আজি সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ'ব অসমৰ দুগৰাকী জনপ্ৰিয় অভিনেতা দেৱজ্যোতি কেওট আৰু সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁলোককতো কে মোহন নামেৰেতো সকলোৱেতো চিনি পায়েই আৰু এগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগ আৰু যিহেতু মই যেতিয়া চাব যামেই মই ভাবিলোঁ কিয়নো আপোনালোকক দেখাওঁ অলপ সেইবাবে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু অকণো স্কিপ নকৰাকৈ চাব ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আহি পালোহি ব'লক ভিতৰলৈ যাওঁ এতিয়া অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনিদেৱে যাদু দেখাব মোৰ লগতে আপোনালোকেও চাওক ৰেডি 1 2 3 ষ্টাৰ্ট কৰি গ'ল সকলোৱে ৰুমালবিলাক মূৰৰ ওপৰত ঠিকেলৈকে ঘূৰালে হ'ব আৰু যেতিয়ালৈকে মই ষ্টপ কৰি নকওঁ তেতিয়ালৈকে ৰুমালবিলাক ঘূৰাই থাকিব আৰু মুখেৰে কোনেও টু শব্দ নকৰিব হ'ব ৰেডি 1 2 সুন্দৰ হওক এই ৰঙালীয়া হালধীয়া ৰুমালবিলাকৰ দৰে তেওঁলোকৰ অসমক ৰাইজৰ ভৱিষ্যত জীৱন ৰঙীন হৈ উঠক সুন্দৰ হওক এই ৰঙালীয়া হালধীয়া ৰুমালবিলাকৰ দৰে আজি গোটেই ৰাতিটো এই বিহুৰ মঞ্চ ৰঙীন হৈ উঠক এই শুভকামনাৰে আজিলৈ বাই বাই বেয়া নাপাব আপোনালোকক পৰ্দাখিনিৰ মাজেদি অকণমান ফাঁকেদি দেখিছোঁ ফাঁকে দিছোঁ দেই ভালে আছেনে সকলো বৰ ভাল লাগে ইমান সুন্দৰকৈ স্বাগতম জনাই উৎসাহ দিয়ে সঁচাকৈ বহুত ধন্যবাদ বোলে আও হৰি এই মজা বাইদেউ কৈ দিওঁ ইমান বছৰ যে কেতিয়াৰ লগত মই পকেট কৰি আছোঁ আপুনি দেখিছেনে কেতিয়া মোহনে পকেট কৰি আছে কিন্তু কেতিয়াৰ লগত মণিপুৰক আনিব পাৰিছেনে নোৱাৰিছে কেতিয়াৰ লগত মণিপুৰক আপোনালোকে চাবলৈ মন যায়নে মানে মোৰ মন নাযায় এই কৈছোঁ মানে এবাৰ কৰিলোঁ এবাৰ কেতিয়াৰ মণিপুৰলৈ 2017 মানত শ্ব' এটা কৰিবলৈ আহিছিলোঁ বিহু ফাংচন আমাৰ নগাঁৱত দুইটা মোক মানে সেইদিনাখন খবৰ নিদিলে মণিপুৰলৈ গুচি আহিছোঁ মণিপুৰটো একদম ধুনীয়াকৈ মুগা মেখেলা ইহা চাদৰ একদম মেৰিয়াই লৈ আহিছে মানুহজনী আধাতে শেষ হৈ যোৱা নহয় জানো যিটো বয়সত দুখাব লাগিছে সেইটো বয়সত পাহৰি থাকিলে ইমানজনী ছোৱালী একদম ধুনীয়াকৈ মেৰিয়াই চাদৰ মেখেলা পিন্ধাই আহিছে মঞ্চৰ ওচৰলৈ কেকেচা এনেকৈ হাতত ধৰি থৈ আহি আছে কেকেচা লগৰ ল'ৰাটোলৈ মাতিছে কেকেচা ছোৱালী ডাঙৰ সেইদিনতে লাজ পাইছে তাৰপিছত মণিপুৰৰ লগত মানা হ'লে মোকে কৰিছে মুকুতাটো কৈছে মুকুতা কি আছে এটা শ্ৰদ্ধা দিছোঁ তাত তাৰপিছতো লোৱা নাই কিয় লোৱা নাই এনেই লোৱা নাই তাৰ লগত নিমিলে কিয় মুকুতা কথাবিলাক লাগি যায় ন শ্ব' আৰম্ভ হ'ব গোটেই বিহুৱে পাৰ এটা কথাই শেষ নহ'ব কিন্তু কৈ দিয়ক এদিন মুকুতাক লৈ আহিছে শ্ব' কৰিবলৈ লৈ গৈছে ক'বালৈ বা কমিটি মানুহে কৈছে বা কেইটা ল'ৰাটো মহ চলি আজিহে খুৱাইছে
কথাটো হৈছে তোমালোকে আমাৰ শ্ব'টো ভিডিঅ' কৰিবা, ইউটিউবতো দি দিবা, কিন্তু এনেকুৱাকে কৰিবা যাতে গোটেই অনুষ্ঠানটো নাথাকে। অকণমান উৎকণ্ঠাটো ৰাখি প্ৰমো নিচিনাকৈ বনাবা, তোমালোকৰ ভিউৱাৰ্ছটো বাঢ়িব, আমি শ্ব'বিলাকত কৈ থাকিব পাৰিম। নহ'লে প্ৰত্যেকটো শ্ব'তে কিমান কিমান বেলেগ বেলেগ কথা ক'ব। এটা শ্ব' কৰাৰ পিছত ইউটিউবত দি দিয়ে আমাৰ দুটা গুটি চেলমণি গদৌতি। এতিয়া কেকে চাই বিহু এজন থাকি গালে মই বিহু থাকি গাওঁ নেকি? জানে নাগাব খৰচ কৰিবলৈ খৰচ কৰিবলৈ নাচিব লাগিব। যদি বেলেগ ডান্স না আপোনালোকে নাচিলে আমি আমাৰ চাউলৰ মানুহখিনিক যদি আপোনালোকে সুবিধা কৰি নিদিয়ে আমি অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিম। আপোনালোকে যদি চাই ইয়াতে প্ৰথমে ক্ষমা বিচাৰিছোঁ, বহুত সময় আপোনালোকে ৰ'ব লগা হৈছে। অকণমান কমিউনিকেশ্যনৰ গেপ হোৱাৰ কাৰণে আমাৰ অকণমান সময়ৰ খেলি মেলি হ'ল, কিন্তু একো নাই, এতিয়া আহি গ'লোঁ। এতিয়া আমি একদম সকলো একদম ফূৰ্তি কৰিম, আনন্দ কৰিম, গান গাম, নাচিম। সকলো সাজু হৈ আহিছেনে? একদম শক্তি ভাত চাত খাই মেলি আহিছে, শক্তি লৈ আহিছে বঢ়িয়া। এই মঞ্চখনৰ কথা বহুত দিনৰ পৰা শুনি আছিলোঁ। এখন ঐতিহ্যমণ্ডিত মঞ্চ 1935 চনতে স্থাপন হোৱা বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে বিশিষ্ট ব্যক্তি, অতি সন্মানীয়, অসমৰ অতি সন্মানীয় ব্যক্তি এই মঞ্চৰ সৈতে জড়িত। গতিকে মই তেখেতে সৌভাগ্যৱান যেন অনুভৱ হৈছে এই মঞ্চত আজি মই এইখন সুযোগ পোৱাৰ বাবে, আৰু তাৰ বাবে উদ্যোক্তাসকললৈ সকলোলৈকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক সকলোকে শ্ৰদ্ধা নিবেদিছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বেছি কথা নকওঁ, অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ।